শ্ৰদ্ধেয় ছাৰ-বাইদেউসকল, আমাৰ সকলোৰে মনত প্ৰশ্ন উদয় হৈ আছিলে যে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ ভৱিষ্যত কি হ'ব, কেতিয়া শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বা তেওঁলোকে দৰমহা পাব, বেতন পাব। কিন্তু বৰ্তমানে শিক্ষা বিভাগৰ ফালৰ পৰা যি এক নিৰ্দেশ জাৰি কৰা হৈছে, এই নিৰ্দেশত স্পষ্ট হৈ পৰিছে যে আৰু অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলে চাকৰিৰ আশা কৰি লাভ নহ'ব। কিয়নো এই বিদ্যালয়সমূহৰ পিয়াম পোষণ নিৰ্মাণৰ ফালৰ পৰা মধ্যাহ্ন ভোজন বন্ধ কৰাৰ বাবে এক নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশত লিখিছে, অফিচ অফ দ্য ষ্টেট নোডেল অফিচাৰ, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ, আছাম, consequent upon the decision of the Govt of Assam to remove the ভেঞ্চাৰ স্কুল, মানে ভেঞ্চাৰ স্কুলবিলাকক আঁতৰাই পেলোৱাৰ কাৰণে ফ্ৰম দ্য কেটেগৰী অফ ৰিকগনাইজ গভট এইডেড স্কুল, মানে কোনো ধৰণৰ চৰকাৰী সাহায্যপ্ৰাপ্ত নহয়, ইন ইউডাইজৰ ফালৰ পৰা ৰিমুভ কৰাৰ কথা লিখিছে। অল ডিষ্ট্ৰিক্টছ আৰ হিয়াৰ বাই ডাইৰেক্টেড টু ৰিমুভ দিছ ভেঞ্চাৰ স্কুলছ ফ্ৰম দ্য এলিজেবল লিষ্ট অফ পিএম পোষণ এণ্ড ষ্টপ এলটমেণ্ট অফ ৰাইচ, মানে পিএম পোষণৰ কেটেগৰীৰ ফালৰ পৰা চৰকাৰী স্কুল নহয় বুলি তেওঁলোকক অস্বীকাৰ কৰিছে। তেওঁলোকৰ যি ৰাইচ এলটমেণ্ট হৈ আছিলে চাউল, তাক দিয়াৰ বন্ধ কৰাৰ ঘোষণা কৰিছে। এজ পাৰ পিএম পোষণ গাইডলাইন, চিলড্ৰেন ষ্টাডিং ইন ক্লাছ ফ্ৰম বল বাটিকা just before class 1 to class 8 in government aided and NCLP schools only are covered, মানে যিবিলাক চৰকাৰী স্কুল আছে অনলি সেইবিলাক স্কুলতে পিএম পোষণৰ চাউল আৰু পইচা দিয়াৰ কথা কোৱা হৈছে। আৰু এই অৰ্ডাৰটো আহিছে ডক্টৰ ওম প্ৰকাশ, IAS মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অভিযানৰ ফালৰ পৰা। তেখেত ষ্টেট নোডেল অফিচাৰ, পিএম পোষণৰ ষ্টেট নোডেল অফিচাৰ হয়। আৰু এই অৰ্ডাৰটো সকলো জিলালৈ প্ৰেৰণ কৰা হৈছে আৰু সকলো জিলাতে এইটো প্ৰযোজ্য হ'ব। আৰু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ চাকৰি প্ৰাদেশিকৰণৰ যিটো আশাসোন, সেইটো চাকৰি সপোন হৈয়ে ৰ'ব। পৰৱৰ্তী সময়ত দেখা যাব চৰকাৰে কি ব্যৱস্থা কৰে। কিন্তু বৰ্তমান এই অৰ্ডাৰখনে স্পষ্ট কৰি দিছে যে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ আৰু প্ৰাদেশিকৰণ হোৱাৰ কোনো আশাৰ থল নাই। ধন্যবাদ।